তো বন্ধু বান্ধৱীসকল জানেনে পৃথিৱীখনে যে 1000 মাইলছ প্ৰতি ঘণ্টাৰ বেগত গতি কৰে। কিলোমিটাৰ হিচাপত 1609 কিলোমিটাৰ প্ৰতি ঘণ্টা, মানে ছেকেণ্ডৰ হিচাপত 460 মিটাৰ প্ৰতি ছেকেণ্ডত। আৰু একেবাৰে উজু ভাষাত ক'বলৈ হ'লে প্ৰতি ছেকেণ্ডত আধা কিলোমিটাৰ বেগত গতি কৰে। আৰু ইয়াৰ অৰ্থ হ'ল মানে আমি প্ৰতি ছেকেণ্ডত আধা কিলোমিটাৰ গতি কৰি আছো, কিন্তু আমি গমকে নাপাওঁ। তো বন্ধু বান্ধৱীসকল ভাবকচোন, যদি পৃথিৱীখনে সূৰ্যৰ চাৰিওফালে ঘূৰিব বন্ধ কৰি দিয়ে তেতিয়া কি হ'ব? তো ইয়াৰ বাবে উদাহৰণ হিচাপে আপুনি ভাবক যে আপুনি এখন গাড়ীত উঠি গৈ আছে আৰু গাড়ীখনৰ স্পীড হৈছে প্ৰতি ছেকেণ্ডত আধা কিলোমিটাৰ, আৰু অকস্মাতে আপুনি গাড়ীখনত ব্ৰেক মাৰি ৰখাবলৈ চেষ্টা কৰিছে, তেতিয়া কি হ'ব? বন্ধু বান্ধৱীসকল নিশ্চয়কৈ এতিয়া গাড়ীখনটো ৰখিব, কিন্তু আপুনি গাড়ীখনৰ আগলৈ চিটিকি যাব আৰু আপোনাৰ বডিটো সেইটো মমেণ্টামৰ বাবে আগলৈ আগবাঢ়ি যাব, আৰু তাৰ পিছত আপোনাৰ লগত কি ঘটনা ঘটিব আপুনি ধৰিব পাৰিছে। আৰু বন্ধু বান্ধৱীসকল ঠিক তেনেকুৱা ঘটনা ঘটিব যেতিয়া আমাৰ পৃথিৱীখনে ঘূৰিবলৈ বন্ধ কৰি দিব। আৰু পৃথিৱীখনে ঘূৰিব বন্ধ কৰি দিয়াৰ লগে লগে আমি সকলোবোৰ মানুহ আৰু আমাৰ চাৰিওফালে যিমানবোৰ বস্তু আছে সেই সকলোবোৰ বস্তু পূব ফাললৈ উফৰি পৰিব প্ৰতি 1 ছেকেণ্ডত আধা কিলোমিটাৰ গতিত। আৰু যেনেদৰে পৰমাণু বিস্ফোৰণ হ'লে অৱস্থা হয়, ঠিক তেনেকুৱাই অৱস্থা দেখা পোৱা যাব। বৰঞ্চ তাতকৈ বেছি বেয়া ফালে ঢাল খাব, কাৰণ ইয়াৰ বাবে সাগৰৰ পানীৰ পৰা প্ৰকাণ্ড বানপানীৰ সৃষ্টি হ'ব আৰু বেছিভাগ দেশেই ডুবি যাব পানীৰ তলত। আৰু পৃথিৱীখনে ঘূৰিব বন্ধ কৰা 1 মিনিট মানৰ ভিতৰত এনেকুৱা অৱস্থা হ'ব যিটোত পৃথিৱীৰ 7খন সাগৰে 2খন সাগৰলৈ পৰিৱৰ্তন হৈ যাব, আৰু পৃথিৱীৰ বেছি সংখ্যক মানুহৰে মৃত্যু হ'ব। আৰু এমাহ মানৰ পাছত যি কিছু মানুহ বাচি থাকিব তেওঁলোকে খেতি বাতি কৰিবলৈ নোৱাৰিব, কাৰণ তেতিয়া পৃথিৱীখনে নিজৰ কেন্দ্ৰত ঘূৰি নাথাকিব, খালি পৃথিৱীখনে স্থিৰ হৈ সূৰ্যৰ চাৰিওফালে গতি কৰি থাকিব। আৰু তাৰ ফলত আমি 6 মাহ সূৰ্য দেখা পাম আৰু 6 মাহ চন্দ্ৰ দেখিব পাম। আৰু তেতিয়া পৃথিৱী নিজৰ মেগনেটিক ফিল্ড হেৰুৱাৰ ফলত অজন লেয়াৰো ধ্বংস হৈ যাব, আৰু তাৰ বাবে সূৰ্যৰ পৰা ওলোৱা ৰেডিয়েশ্যন পৃথিৱীলৈ আহিব ধৰিব। আৰু এনেদৰে 4-5 বছৰৰ ভিতৰতে পৃথিৱীখন জীৱন বিহীন হৈ পৰিব। কিন্তু বন্ধু বান্ধৱীসকল বেছি চিৰিয়াছ হ'ব নালাগে, কাৰণ এইটো আমি এটা ইমাজিনহে কৰিছো। আচলতে এয়া সম্ভৱ নহয়, কাৰণ পৃথিৱীখনে এনেদৰে কেতিয়াও অকস্মাত স্থিৰ হৈ পৰিব নোৱাৰে যেতিয়ালৈ নেকি মহাকাশৰ কোনো ডাঙৰ বস্তু আহি পৃথিৱীখনক খুন্দা নামাৰে। আৰু নাছাই অনুমান কৰা মতে অহা 500 বছৰলৈকে এনেকুৱা পৰিস্থিতি আহিব নালাগে। তো বন্ধু বান্ধৱীসকল, মোৰ এইটো ভিডিঅ' চাই যদি ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে আগন্তুক দিনতো মোৰ এনেকুৱা ভিডিঅ' পাবলৈ হ'লে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।